আজি বতৰটো চাওকচোন ইমান ধুনীয়া কৰিছে কিন্তু বহুত বেছি ৰ'দ আকাশখন মানে বৰ ধুনীয়া হৈ আছে আৰু দেখি ভাল লাগিছে কিবা এটা সেইকাৰণে আপোনালোকক অকণমান দেখাই দিছোঁ বাহিৰৰ অৱস্থাটো কেনেকুৱানো হৈ আছে দুপৰীয়া সময়ত আকৌ দেই এতিয়া এইবিলাক এনেকুৱা প্ৰব্লেম কাৰ কাৰ হয় বাৰু মোৰ যে বেচিনটো গম পায়নে ৰেগুলাৰ মানে মই এই বাচন মজা দি মাজে মাজে থওঁ বিৰাট বেয়া পাওঁ অকণমান লেতেৰা হ'লে এই কৰ্নাৰবিলাক এইবিলাক যে যিহেতু আমি খাওঁতে যিকোনো ধুই থাকোঁতে তেল ইয়াতো পৰে ন মই মানে সদায় এইবিলাক ধুওঁ আৰু এইবিলাক ইমান জল্দি লেতেৰা হয় এইবিলাক কিমান যে চাফা কৰি থাকিব লাগে চব ধুই দিওঁ আৰু বাচন ধোৱা নিচিনাকৈ এইবিলাক কিচেনটো এনেকৈ কৰ্নাৰবিলাক নিট এণ্ড ক্লিন হৈ থাকিলে আমাৰ গৃহিণীসকলৰ যে কিমান ভাল লাগে ন মোৰ দিছোঁ নহ'লে পটককৈ পৰি যে মোৰ কাপ কিমান ভাগিছে মানে এনেকুৱা ডিজাইনৰ কাপ যে প্ৰায়ে মানে নাইকিয়াই হ'ল বুলি ক'লেও বেয়া নহয় নেকি ভাগি ইমান মৰমৰ আছিল এই কাপকেইটা শেষেই হ'ল অকল এটা নে দুটাহে আছেগৈ তাৰপাছত এইফালে মোৰ মানি প্লেণ্টকেইডাল চাওক কিমান ধুনীয়াকৈ বাঢ়িছে দেখিছেনে একদম পূৰা গ্ৰ'থ হৈছে ধুনীয়াকৈ মই সদায় এইবিলাক চাই থাকোঁ আৰু ৰাতিপুৱা শুই উঠি ইমান মৰম লাগে বহুত ভাল লাগে এনেদৰে গ্ৰ'থ হ'লে ন বস্তুবিলাক মানুহৰ যেনেকৈ গ্ৰ'থ হ'লে ভাল লাগে গছ গছনিৰ এনেকৈ ফুলবিলাক গ্ৰ'থ হ'লেও ভাল লাগে কিবা এটা ভাল লাগে নিজৰে মনটোত আৰু এই বটলটো যে দেখিছে এইটো ময়ে মানে DIY কৰি থৈছোঁ আৰু এইবিলাক অলপকৈ তাৰপাছত এইফালে ল'ৰাটোক খুৱাবলৈ বুলি কল এনেদৰে আনি থোৱা হৈছে ইমান পৰুৱা হৈছে আমাৰ ঘৰত পৰুৱাৰ উৎপাতত কল ইয়াতে এনেকৈ থ'ব লাগে এইফালে ফ্ৰিজত তালে বনাবলৈ বুলি মই ধুনীয়াকৈ ৰেডি কৰি থৈছিলোঁ ওটছৰ কাৰণে মই যোগাৰ কৰি থৈছিলোঁ এইখিনি এতিয়া মই সিজাই লওঁ বইল কৰি ল'লোঁ ধুনীয়াকৈ বহুত বেছি নহয় বাৰু কম পৰিমাণেই কৰিছোঁ নিজৰ কাৰণেহে আৰু খাবলৈ কৰিছোঁ আৰু এইবিলাক বাৰু ইমান খোৱা নহয় কেতিয়াবাহে খাওঁ বহুত দিনৰ এইখিনি ধুনীয়াকৈ বইল হৈ গ'ল পানী কিটচেনটো অলপমান নিজৰ মতে এইবিলাকত অলপমান ডিজাইন দিম ভাবিছোঁ মানে ইয়াতে কি হয় আমাৰ গভৰ্ণমেণ্ট কোৱাৰ্টাৰ ন সেইটো কাৰণে যিকোনো বাৰু কৰিব নোৱাৰি কালাৰ কৰিব নোৱাৰি বা নিজৰ মতে যিকোনো বস্তু কৰিব নোৱাৰি আৰু কিছুমান ৰুল থাকে ন তথাপিও যেনেকৈ ৱাল ষ্টিকাৰ বা ৱালপেপাৰ এনেকুৱা ধৰণৰবিলাক এইবোৰ বাৰু লগাত একো প্ৰব্লেম নাই তাকে অলপমান কিবা এটা চেঞ্জ কৰিম ভাবিছোঁ মোৰ ভিডিঅ' চাই বাৰু আপোনালোকে কেনেকুৱা পায় জনাবচোন কমেণ্ট কৰি আপোনালোকে কমেণ্ট কৰি নজনাই সেইটো কাৰণে মনটোত বৰ বেয়া লাগে প্লিজ জনাবচোন ক'ৰ পৰা চাইছে মোক এবাৰ হ'লেও আৰু ভিডিঅ'বিলাকত এনেদৰে হ'লে মৰম দি যাব দেই যেনেদৰে আগৰ ভিডিঅ'বিলাকত দিছিলে প্লিজ এবাৰ হ'লেও জনাব ক'ৰ পৰা চাইছে আৰু শেষলৈকে ভিডিঅ'টোৱেই চাব বুলি অনুৰোধ জনাইছোঁ প্লিজ চাব এবাৰ ৰাস্তা চাইডত হয় ন গাড়ীৰ মাতবিলাক পূৰা শুনি থাকিব আৰু আপোনালোকে প্লিজ ইগন'ৰ কৰি দিয়া নাই আপোনালোকে দেখি চাগে ভাবিব এইজনী কি বনাইছে বুলি এইবিলাক মই চাহৰ লগত খাবলৈ একদম চিম্পলকৈ বনাইছোঁ একো মছলা নাই মানে অকল নিমখ হালধি দি তেনেকৈ আৰু পিঁয়াজো আনকি নাই দিয়া মই কিটচেনত ইউজ কৰিব পৰা আৰু এটা বস্তু আনিছিলোঁ মই সেইদিনা যিহেতু শ্বপিং কৰাৰ ভিডিঅ' দি থোৱা আছে আপোনালোকে যদি নাই চোৱা প্লিজ এবাৰ চাব দেই মই লিংকটো দি থ'ম মানে দেখাইছোঁ ৰ'ব এয়া চাওক বেক কেমেৰা কৰি দেখাম ৰ'ব ভালকৈ ইমান মানে মৰম লাগিলে মই এই প্ৰিণ্টটো দেখি ইমান ভাল লাগিলে কি ক'ম আৰু তাতে ব্লেকত আছে মানে লৈয়ে লৈছেনে প্ৰিণ্টটো ইমান ধুনীয়া হয় চাওকচোন কিমান ধুনীয়াকৈ প্ৰিণ্ট কৰি থোৱা আছে তাতে মোৰ কালাৰটোৰ কাৰণেও আৰু ভাল লাগিলে মানে ব্লেকত আছে ন বস্তুটো কিবা এটা এস্থেটিক লাগিলে বৰ মৰম লাগিছে মোৰ আৰু দামটো ইয়াতে লিখা আছে এইটো টেগটো এৰুৱাই হোৱা নাই ইয়াতে আছে এই দামটো দেখিছেনে 279 লিখা আছে অফাৰ প্ৰাইচটো 160 লিখা আছে কিন্তু কিমান কি সিমানটোৱে ল'ব পাই চাগে হাজবেণ্ডে তেওঁ বিল দিছিল সেইটো কাৰণে বাৰু মই গম পোৱা নগ'ল আৰু মানে কি এটা এটাকেতো বাৰু বস্তুবোৰ বিল দিয়া হোৱা নাই চব মিক্সকৈ লগতে দিয়া হৈছে আৰু চাওকচোন আৰু এই ডিজাইনটো যে
এই ডিজাইনটোৰ কাৰণে মোৰ খুব মৰম লাগিলে। এখন তেওঁৱে পচন্দ কৰা, মই কৰা নহয় বাৰু পচন্দ। এই ডিজাইনটো মানে খুব ভাল লাগিছে মোৰ কিবা এটা। ওপৰৰে দেখিছানে কিমান ৰ'দ, মানে কি ক'ব আৰু। এইফালে ভেণ্টিলেশ্যনেদি ৰ'দটো পূৰা গুচি আহে। কি যে কৰি ৰ'দটো ৰখাম এনেকুৱা নিচিনা লাগে। এইফালে বেয়াও লাগে, CPU-টোৰ ওপৰত পূৰা ৰ'দ পৰি থাকে, সেইটো কাৰণে এনেকৈ এইবিলাক দি থোৱা হৈছে। এখন মানে কি হয় বহুত ডাঠ হয় বস্তুটো, সেইটো কাৰণে সি কৰিব পৰা নাই। আৰু মানে কি হয় ইয়াতে পিকচাৰবিলাক এনেকৈ দিয়া আছে ধুনীয়াকৈ, সি খুব ভাল পাইছে চাই। নতুনকৈ দেখিছে যে পূৰা এইকেইদিন মানে এখন লৈ বিজি আৰু সি। এতিয়া শুই আছে, উঠিলে দেখাম আপোনালোকক ৰ'ব। পিকচাৰবিলাক দিয়া আছে চাওকচোন, সিহঁতি মানে ধুনীয়াকৈ শিকিব পাৰে আৰু এইবিলাক চাই চাই। আমাৰ পোহৰে আকৌ কুকুৰাটো দেখিলে কি কয় জানে, কক 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 এনেকৈ কয়। তাৰপিছত এইবিলাক অলপ অলপকৈ ইমান চিনি পোৱা হোৱা নাই। এই এনেকুৱা ধৰণৰ যিবিলাক নেকি সি প্ৰায় দেখি থাকে, ধৰি লওক এই মেকুৰীটো, কুকুৰটো দেখিলে ভৌ ভৌ এনেকৈ কয়। বলটো চিনি পায়, আপেল এইবিলাক খুৱাই থাকোঁ ন, আপেলটো চিনি পায়, এনেকৈ কিছুমান মানে কয় আৰু এইবিলাক চাই চাই। তুমি কি কৰিছা? মাম বনাইছা? মায়ে মাম বনাওঁতে তুমি মাম বনাইছা? মাম বনাইছা নি? এইফালে চব কুকাৰ আৰু হেতা ইমান ধুনীয়াকৈ খেলি আছে। সি কুকাৰটোৰ হেতাখন লৈ মানে মই বনোৱা দেখি আছে, দেখি থাকে। এতিয়া সি এইবিলাককে খেলি আছে। এয়া হেতাই লৰাইছে দেখিছে। বেয়া নাপাওঁ বাৰু, ভালেই পাওঁ। তাৰোপৰি মানে আমাৰ পোহৰকো যিহেতু খুৱাব পাৰি এনেকুৱা সেউজীয়া শাক পাচলিবিলাক এতিয়া খোৱালে ভাল মাজে মাজে। আৰু বহুত বেছিও খুৱাব নোৱাৰি, গেছ হয় বুলি ভয় লাগে। এই ধুই লৈছোঁ ভালদৰে। ইয়াতে কি হয় মাজে মাজে ক'ৰবাত ঘাঁহো কেতিয়াবা সোমাই থাকে। মই অলপ টাইম কি কৰোঁ, এনেকৈ অনা শাকবিলাক নিমখ পানীত দি অলপ টাইম তিয়াই থৈ দিওঁ, তেতিয়া আৰু মানে চিন্তা নাথাকে মোৰ। মই প্ৰায়ে পাচলিবিলাক নিমখ পানীত অলপ তিয়াই থৈ দিওঁ অলপমান সময়। ধুই লৈ কেনেকৈ উৰি আছে আকাশত। আৰু এইফালে আমাৰ পোহৰ। ব'লা ওলালৈ ঘৰলৈ ব'লা।